অৰ্জুন ধাৰাৰ পৰা পানী পৰি আছে। অৰ্জুন ধাৰা পানী। এইটো অৰ্জুনৰ এটা মন্দিৰ। এইটো এটা মন্দিৰ। শিৱলিংগ দেখো বহুত নিকাশ যাব পাৰি ভিতৰত। বা ইমান শিৱলিংগ আছে চাওক। ইয়াতে ভলে পাম হয় বোলে। এটা মন্দির। चल सकते शिवलिंग বিলাক बहुत কিবা একদম অৰ্জুনৰ হেৰি নিচিনাই দেখো। চক্ৰবেহুৰ নিচিনা ৰাস্তা হয়তো সেই নাই, ঘূৰি ঘূৰি যাব লাগিব। চক্ৰবেহুৰ নিচিনা ঘূৰি ঘূৰি যাব লাগিব। দেখা পাইছেনে ৰাইজ? চাওক, ভিডিঅ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো টিপি দিব। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক ভাল লাগিলে। ভাল ভাল নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। চক্ৰবেহু টাইপৰ বস্তু, ৰাস্তা চাওক কেনেকৈ যাব লাগে। জলদি সোমাই এইফালে ওলাব লাগে। এইফালে ওলাব লাগে। এইটো গেট, এই মন্দিৰ এটা। গৰু গাখীৰ খাই আছে। বহা ঘৰ এইটো, ধুনীয়া ডিজাইন দিছে চাওক। চাৰিওফালে চকী, গোল চকী ৰাখিছে। এইবিলাক অতিথি গৃহ। ভোলেনাথ হোম কৰে, ইয়াত হোম পূজা কৰে। ভোলেনাথ বাবা, জয় ভোলেনাথ। ঘণ্টা এইটো কিমান ডাঙৰ ঘণ্টা। बजा सकते, घंटा तो बजाओ एक बार। जाओ किमान मस्त घंटा।
अर्जुन धारा पानी मंदिर ইয়াতে किबा আছে मंदिर চাই লও, এইটো मंदिर কি हनुमान जी का है ना। जय बाबा बजरंगबली। हनुमान जी मंदिर वो कोई कौन सा है? क्या क्या? राधा कृष्ण। राधा कृष्ण, राधा कृष्ण, राधा कृष्ण का मंदिर देखिले ने। हे अर्जुन धारा, এই ওপৰত লিখা আছে अर्जुन धारा जलेश्वर धाम। এই अर्जुन धारा মন্দিৰ এইটো নেপালত। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব। এই মইনাহঁত আহিছে ভিডিঅ' কৰি আছে চাব। কি ডাঙৰ ঘণ্টা হৈছে। ওপৰত যাওঁ ৰ'ব কি আছে চাওক। মন্দিৰৰ ওপৰত এইটো কিবা, এইটো মন্দিৰৰ কিবা। এই अर्जुन धारा मंदिर আপোনালোকক দেখালোঁ। ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব। এখন মণি ব্লগ দেখা পাইছে, ছাবস্ক্ৰাইব কৰি দিব। এইটো হোমকুণ্ড। পিছফালৰ এৰিয়া বহুত ডাঙৰ এৰিয়া, বহুত আছে। নাযাওঁ বাৰু, আমাৰ দেৰি হৈছে, 12টা বজাত কাম আছে। আৰু এইটো মন্দিৰ, এইবিলাক মন্দিৰ নহয়, এইবিলাক থকা জেগা শিৱালয়। এইটো মেইন মন্দিৰ এইটোৱে। লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মন্দিৰ বন্ধ হয়েছে। আমি আগফালেতে সোমাইছিলোঁ, ইফালে দিব ল'ব লাগিব। कितना बड़ा मछली है? हमारे हाजू में भी है मछली कछप है। यो कछप है, अभी भी है कछप है। ये कछप, এইটো কাছ দেখছে, এইটো কাছ সৰু কাছ। আৰু এই মাছবিলাক, এইবিলাক সৰু সৰু মাছ। এইটো কাছ দেখা পাইছেনে? এইটো সৰু কাছ। हमारे उधर जो मंदिर है ना, तो में एक कछुए का आप समझ लो 150 साल से ज्यादा है एक कछुए का। ये मरता नहीं है ना, इसका उम्र है ना। बहुत साल, बहुत पुराना है, बहुत सारा है। এইটো কাছ, সৰু কাছ। এইয়া হিলি আছে बोतल के सामने। साना दिसी ना বটল কি সামনে চানা আছে কিজানি। ডাঙৰ মাছ নাই সিমান, ना माना तो সৰু সৰু মাছ। এইগিলা মাছ ওলাই আছে। कितना बड़ा है? कौन सा? ओ वो वाला।
वो तो चला गया, देखा नहीं। हमारा वहाँ तो बहुत बड़ा है हाजू माता मंदिर में। ये अर्जुन धारा मंदिर ये तो अर्जुने बांध मारी আছে। अर्जुने बोले গৰুক পানী খোৱাবৰ কাৰণে ইয়াত বান্ধ মাৰি পুখুৰী বনাইছিল। এইটো পুখুৰী পানী ওলাইছিল, অৰ্জুনৰ বানত ওলোৱা পানী। এইটো অৰ্জুন, ওইয়া অৰ্জুন বান্ধ মাৰি আছে পুখুৰীত, এই গৰুক পানী খুৱাইছিল ইয়াত। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব সোণমণি ব্লগ। থেংক ইউ। এটা বোলে শুক্ৰাচাৰ্য, চাওক ই একলা একলাই বহি আছে, থিয় হৈ আছে, ইয়াৰ লগত কোনোৱে নাই। শুক্ৰাচাৰ্য পাৰ্ক, মন্দিৰৰ কাষত এখন পাৰ্ক আছে, শুক্ৰাচাৰ্য।